যোৱা 16 তাৰিখে নিশা যি ঘটনা হৈ গ'ল আমাৰ BPF-ৰ কৰ্মী বীৰেন স্বৰ্গীয়াৰীৰ লগত, সেই ঘটনাটো আমি BPF দলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু বাক্সা জিলা প্ৰশাসনক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ঘটনা তদন্ত কৰি দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। এইটো আমাৰ BPF-ৰ দাবী। আৰু তাৰ লগতে এটা কথা উত্থাপন কৰিবলৈ মই বিচাৰিছোঁ, যোৱা 16 তাৰিখে FIR দিয়াৰ পাছত আজিকলৈকে পুলিচে হালবাৰী প্ৰশাসনে যেহেতু নাম মেনশ্যন কৰি দিয়া গৈছে, কালপিতটো চিনাক্ত, গতিকে এতিয়ালৈকে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইয়াৰ ৰহস্য কি? ইয়াতে আমি নিশ্চয় ৰহস্যৰ গম পাইছোঁ এটা। গতিকে তেওঁৰ লগত যে আমাৰ এই হালবাৰী UPPL-ৰ বাগা লিডাৰ জড়িত হৈ আছে, এইটো আমাৰ সন্দেহ হৈছে। গতিকে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকে UPPL দলে শংকিত হৈছে, BPF-ৰ উত্থান দেখা পায়। তেওঁলোকে আমাৰ কৰ্মীসকলক যিদৰে দমন কৰিব বিচাৰিছে তেওঁলোকে নৰে। অলৰেডি আপোনালোকে জানে ৰাইজ BPF-ৰ লগত যথেষ্ট আছে আৰু থাকিব। অনাগত দিনত 2025-ত UPPL দল যে নাইকিয়া হ'ব, এইবিলাক তাৰে জ্বলন্ত উদাহৰণ। গতিকে আজিৰ দিনত বিশেষ নকওঁ, এটা কথাই বাক্সা জিলা প্ৰশাসনৰ মুৰব্বী আৰক্ষী অধীক্ষক ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰি কৈছোঁ, এই ঘটনাটো উচিত তদন্ত ঘোষণা কৰক আৰু অতি শীঘ্ৰে কালপিতক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। এইখিনিয়ে। এইটো দুৰ্ভাগ্যজনক, তেওঁলোকে যদি UPPL-ৰ কৰ্মী হয় আৰু ৰাইজ হিচাপে আৰু তেখেতে গাঁৱৰ মানুহ হিচাপে নিশ্চয় চিনি পাব তেখেতৰ কথা। তেওঁলোকে এটা মীমাংসা আচলতে ৰাইজৰ পৰা মানে কৰিব লাগে। ৰাইজে যদি মীমাংসা কৰি দিয়ে নিশ্চয় শান্তিপ্ৰিয়ভাৱে সমাপ্ত হ'ব। কিন্তু তেওঁলোকে যদি বাৰে বাৰে এনেকুৱা কৰি থাকে, এইটো আমিও বহি নাথাকোঁ। আমিও BPF-ৰ তৰফৰ পৰা যি ব্যৱস্থা ল'ব লাগে আমি চেষ্টা কৰিম। আৰু তেখেতৰ ওপৰত যদি সুমীমাংসা বা জাষ্টিছটো যদি নিদিয়ে, আমিও তাৰমানে জংগী আন্দোলনৰ কাৰণে ব্যৱস্থা ল'ব পাৰিম, আমিও কৰিম। আৰু তেখেতক মানে যেতিয়ালৈকে শাস্তি নিবিহে তেতিয়ালৈকে আমি তীক্ষ্ণভাৱে নজৰ দি থাকিম, আমি এইটোৱে ভাবিছোঁ। তেওঁ কৈছে যে ইয়াৰ পূৰ্বেও তলত কাজিয়া হৈছিলে বা BPF-ৰ মিটিং কৰাৰ কাৰণে মানে তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে। তেওঁ ভাবে নেকি যে নিৰ্বাচন আহিছে, ৰাজনৈতিক কাৰণত এই ধৰণৰ মানে এনে বিশেষকৈ আমাক যিহেতু জনোৱা নাই, এনে হ'বও পাৰে, তেওঁলোকৰ লগত হ'বও পাৰে, কিন্তু আমি ব্লক লেভেলত আমাক এনেকৈ জনাই দিয়া নাই। আৰু গ্ৰাছৰুট লেভেলত হৈ থাকে, সৰু সুৰা বহুত ঘটনা হৈ থাকে, কিন্তু ডাঙৰভাৱে আমি ল'ব বিচৰা নাছিলোঁ। কিন্তু আমি আজি ধৰি লওক 16 তাৰিখ বা 17 তাৰিখে তেওঁলোকে FIR-টো দিছে। 17 তাৰিখৰ পৰা আজি কেই তাৰিখ হ'ল? আজি 21 তাৰিখ আহি গ'ল। গতিকে আজি তাৰিখলৈকে দোষীক মানে ধৰিব পৰা নাই, কিন্তু দোষীৰ নাম পৰ্যন্ত তেওঁলোকে কৈ দিছে। কিন্তু আমাৰ ফালৰ পৰা আমি ক'বলৈ যোৱা নাই। প্ৰশাসনৰ তৰফৰ পৰা যিহেতু ইনভেষ্টিগেশ্যন কৰিব লাগে, ইমান দিন থাকিব নালাগে, দেৰি কৰিব নালাগে। তেওঁলোকে কোন থানাত এজাহাৰ দিয়া আছিলে? এনে আনন্দবাজাৰ আউটপোষ্টত বুলি কৈছে তেওঁলোকে। কি খবৰ এতিয়া সমগ্ৰ ঘটনাক লৈ, যিহেতু সন্মুখত BTC নিৰ্বাচন আহি আছে, তেনেকুৱা BPF দলৰ কৰ্মীক, আপোনালোকৰ BPF দলৰ কৰ্মীক UPPL দলৰ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনা পুনৰ হিংসাত্মক হ'ব নেকি এইবাৰৰ নিৰ্বাচন? আজি যিটো তেওঁলোকে দেখুৱাইছে এইটোতো মানে অলপ ইংগিত দিয়াৰ দৰে নহয়, কিন্তু আমি এইটো নিবিচাৰোঁ। আচলতে তেওঁলোকে ৰুলিং গভমেণ্টত থকা সেই হিচাপে তেওঁলোকে ভাল কাম কৰি দেখুৱাব লাগে, ৰাইজক মানে আঁকোৱালি ল'ব লাগে, তেতিয়াহে ৰাইজেও আঁকোৱালি ল'ব। গতিকে তেওঁলোকে যদি এনেকুৱা কৰ্ম দেখুৱাই থাকে তেওঁলোকৰ কথা, কিন্তু আমি BPF-ৰ অৰ্কাৰ হিচাপে আমি এইটো নিবিচাৰোঁ। আমি ৰাইজৰ ভালৰ কাৰণে কাম কৰিম আৰু ৰাইজে সুবিচাৰ কৰিব, তেওঁলোক চাব নিশ্চয়। হ'ব পাৰে, যিহেতু আমি যোৱা এই MP ইলেকশ্যনত ভাল ৰিজাল্ট মানে সেই কৰিব পাৰিছোঁ। আমি আমাৰ UPPL-ৰ যিখিনি ভোট পাইছিল বহুত ওপৰত আমি আনিব পাৰিছোঁ। আমাৰ ভোটাৰ যথেষ্ট আছে, গতিকে নিশ্চয় এইটোক লৈয়ে তেওঁলোকে আশংকা কৰিব পাৰে আৰু